কথা আছিলে নহয় আজি সবজি ৰান্ধিবলৈ ইটাক লগি আহি পোৱা নাই ইমান দেৰি কৰিলে ফোনটোও কৰিব নোৱাৰো নহয় তাৰ মোবাইলটো সুইচ অফ হলে ভন্টি মই আহিলো তই ইয়াতে কি কৰি আছ বল বল বাইদেউ আহিলি আহ তোৰ কাৰণে মই সব ৰেডি কৰি থৈছো বল বল ইমান যে গৰম লাগিছে ফেনখন দিবাচোন আজি যে খেলি কেনে বৰ মজা লাগিলে ন মজা লাগিলে একদম কাবাডী ফ্ৰী ফায়াৰ পাৰ পানী দৌৰা দৌৰি মজা লাগিলে খেলি কালিও খেলিম দে মই দেতাক কৈছিলো মোক বোলো ৰেকেট লাগে বেডমিণ্টন খেলিবলৈ মই দেতাক আনিবলৈ কৈছো তাৰ পিছত তন্ধেও খেলিবলৈ পাবি হে হয় নেকি মানে এইবাৰ বেডমিণ্টন খেলিবলৈ পাম জলদি আনিবলৈ কবি তোৰ দেতাক কম দে অনাৰ পিছত এনেও খেলামে এইডোখৰতে খেলাম ৰেষ্ট কৰিম পুৰা একদম ইটা চবে ঘৰে ঘৰে যাওঁ ঘৰত যাই কেনে ভাত পানী খাওঁ তিতা আৰু বেৰাব আহিম মই কবা পাহৰিছিলোৱে আজি আমাৰ ঘৰত আলহী আহিব নহয় আমাৰ মাৰ ডাঙৰ বইনীজনী আহিব হে হয় নেকি ময়ো তেন্তে তহঁতৰ ঘৰত যাব লাগিব পাপাক লৈ কেনে পাপাই আৰু তহঁতৰ ঘৰত যাব নহয় আজি তাই আলহী আহা বুলি গমেই পায় ময়ো যাম দে ফাফৰে ধৰা যাবি দে দুটাই যাবি একদম আজি আমাৰ ঘৰত চব্জি হ'ব নহয় সিদিনা যে কঁঠাল আনিছিলো তাৰে চব্জি বনাব জেঠাইয়ে বল ইতা যাও নহলে অলপ পিছতে ৰাতিয়ে হ'ব ইমান কষ্ট হৈছে নহয় ইটাক লগি এই সৰুটো অনাই নাই ভাত বনাব লাগে পতাপত ইফালে খাই লৈ মই যাবা লাগে বাইদেউ এইটো লক মই সৰুটো আনিছো ইয়াতে ভাতখিনি বহাই দিব কেৰাহীটো আনি আছো আনা সৰুটো ইয়াতে বহাই দিয়া ইটা ভাতখিনি বহাম তাৰ পিছতে কঁঠালৰ চব্জিখিনি বনাব আছে খাই লৈ যাবা লাগিব মই বাস হৈ গেল ইটা ভাতটো হৈ থাকিব মই চব্জিৰ যোগাৰবিলাক কৰি দিম আপোনাক মা মই আহিলো ভাফৰে ধৰা আহিলি তোৰ জেঠি আহিলে পটাপট অলপ পিছতে ভাত হ'বই জেঠি আহিলা ইটাহে ভাত বহাইছা কাঠলটো বনাবা কাঠল নহয় বোপাই কঁঠাল এয়া বনাই আছো যা তই হাত ভৰিখিনি ধুই আই হ'ব দে মই হাত ভৰিখিনি ধুই আহি আছো মা মোৰ লগৰ কেইটাও আহিব কলা মুচৰা আহিব তাৰ দেউতাক আহিব আৰু ধুবুৰী আহিব ধুবুৰীক আকৌ কেলে মাতিলি তাৰ দেখোন মায়ে নাই তাৰ পপাহে আছে অকল তাক মাতিব নালাগিছিল তাই অনা ঠেংকা নহয় তাই যিহে চকু তাৰ বস্তু চুৰ কৰে নিয়ে হ'ব দে তাই আমাৰ লগৰে নহয় ধুবুৰীক মই বিৰাট ভাল পাওঁ তাই আমাৰ ঠাই আজি ভাত খাব আহিব মই যাওঁ দেই হাত ভৰিখিনি ধুই আহো হে হৰি ধুবুৰী নামেৰ ল'ৰাও থাকেনে মই ধুবুৰী নামেৰ জিলাহে দেখিছিলো ইখন আৰু কৰবাৰে ধুবুৰী নামেৰ ল'ৰা আহিলে এই ল'ৰাটো চাগে ধুবুৰীত গৈ পিনে কিবা খাই আহিছে সেইকাৰণে তাৰ নাম ধুবুৰী ৰাখিছে তাৰ নাম ধুবুৰীয়ে তাই ধুবুৰীত গৈ পিনে সৰুতে মিঠাই খাইছিলে নহয় তাই পিছল খাই পৰিলে তাৰ নাম ধুবুৰী ৰাখিলে আজি ইমান গৰম দিছে নহয় একদম মাথাটো টিঙিচকে উঠিছে এই কলা মুচাৰাটো ক'তবা গ'ল পাপা জহনী মৰাটো কেলে ওচৰৰ পৰা মাতিছ এনে মোৰ গৰম উঠি আছে গেষ্টিক ওলাই গৈছে আৰু তই আৰু কি মাত দিবলৈ আহিছ ল'ৰা মই কিবা এনেহে মাতিছো তোমাক জোৰকে জহনী মৰা কিতাপখন উলি থাকিব নোৱাৰ ইতা কি হ'ল ক আজি নহয় ভাপৰে ধৰাহাতৰ ঘৰত ভাত খাবলৈ মাতিছে তাহাঁতৰ ঘৰত কঁঠাল চব্জি দি ভাত খুৱাব বোলে আজি হে হয় নেকি আজি কঁঠালৰ চব্জি দি ভাত খুৱাব আজি একদম দগৰি খাবি দেই কলা মুচৰা দগৰি খাবি আজি একদম ঠিকছে খুৱাব বল পতাপত বল নহলে কেৰাহী উদং হব ইতা সবকে ভাত দিয়া টাইম হৈছে মই ইতা সবকে ভাত দি যাম এফালৰ পৰা দেই বাইদেউ বেয়া নাপাব দেই ময়ো ভাত খাব বহিলো চলিকেটাৰ লগত আপুনিয়ে দিয়ক আজি আপোনাৰ হাতে খাওঁ
নাপাওঁ ঘৰৰে মানুহ কি বেয়া পাম ৰ মই ভাতগিলাক দি গেছো ন ছোৱালী ৰবা ৰবা আমি আহিছোহে আমাকো ভাত দিয়া পটাপট আমাকো ভোক লাগছে বিৰাট আমিও ভাত খাবা আহিছো খা বাপেকে এই গেষ্টিক দাদাটো আহিলে নহয় কেনেকে যে গন্ধবিলাক পায় অকমান কঁঠাল শাক বনাইছিলেহে ইটো আহি ওলালে টেষ্ট খোৱা জহনি মৰাটো ন ছোৱালী মই তোমাক বেয়া পাইছো আমাৰ যি টি কৰ্ম হলে তোমাক মাতো তুমি মোক নামাতিবলৈ আহিছা হা গেষ্টিক দাদা বেয়া নাপাব দেই আপোনাক মাতিবলৈ পাহৰিছিলোৱে আমাৰ ফফৰে ধৰাই ক'লে নহয় আপোনালোকে আহিব বোলে আহক বহক এতিয়া ভাত দিব সকলোৱে ভাত দিলো সকলোৱে পাইছে নহয় জেঠি ভাত পালো সকলোৱে ভাত পালে ইতা খাও তুমিও বহা তহঁতে ভাত খাচোন মই আহি আছো নম 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 মজা হৈছে দেই একদম কঁঠালৰ চব্জি একদম মছলা দি ডুবাই দিছা দেই ঐ কলা মুচৰা খা দেখিছনে নাই একদম ঢেৰ আইটেম ৰুটিয়ে চব্জিয়ে কি যে দিছে এইবোৰ ভাজি খা পটাপট খা একদম বাপা খাইছো বেলেগ মজা বনাইছে দেই হেতৰ খুৰীয়ে আমাৰ খুৰী যে ইমান ধুনীয়াকে বনাব জানে একদম চব্জিখন একদম তেলেদি ভাহে দিছে ইমান টেষ্টি হৈছে মজা বৰ ধুনীয়া হৈছে দেই খাবলৈ একদম টেষ্টি হৈছে তেনেহলে গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে এটা লাইক কৰিব চেনেলটো নতুনকে অহা সকলে সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট আৰু শ্বেয়াৰ কৰিব দেই বাই বাই